ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচীৰ কথা আমি সবিস্তাৰে জনাইছোঁ অসমৰ ৰাইজ অৱগত যে গোটেই বিভাগটোতে আচলতে অসন্তুষ্টি মানুহৰ সৃষ্টি হৈছে শিক্ষকসকলৰ বিশেষত আৰু দীঘলীয়া সময় ধৰি চৰকাৰসমূহ ইয়াৰ বাবে জগৰীয়া আপোনালোকৰ বক্তব্য জানিব বিচাৰিছোঁ নমস্কাৰ প্ৰথমে আপোনালোকৰ জৰিয়তে আমি মনৰ কথা ঠিক আছে আমি আপোনাক প্ৰথমতে ধন্যবাদ জনাইছোঁ আমাক আজি আমন্ত্ৰণ কৰাৰ কাৰণে আচলতে আমি প্ৰতিবাদী কাৰ্যসূচী আচলতে নাছিলে আমাৰ সিদিনাখনি 4 তাৰিখৰ আমি আচলতে গণসমাৱেশখন আয়োজন কৰিছিলোঁ য'ত আমি যি বঞ্চিত টেট-উত্তীৰ্ণ প্ৰাৰ্থীসমূহে একেলগে লগ হৈছিলোঁ মিলিত হৈ পিনি আমি কিছু কথা আলোচনা কৰিছিলোঁ সেই আলোচনাৰ মৰ্মে আমি এটা সিদ্ধান্তত আহিবলৈ পাইছিলোঁ যে অসমৰ বৰ্তমান যিটো শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাত যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে বা যেনে ধৰণৰ এটা পৰিৱেশ চলি আছে সেই পৰিৱেশত বহুত ধৰণৰ সমস্যা আছে বহুত ধৰণৰ পৰিকল্পনাৰ অভাৱ আছে বুলি আমি ভাবোঁ আৰু সেই পৰিকল্পনাৰ অভাৱৰ ফলতে আজি বিভিন্ন ধৰণৰ সমস্যাই আমাক দেখা দিছে মই থুলমূলকৈ যদি ক'ব বিচাৰোঁ তেতিয়াহ'লে 2012 চনৰ পৰা যি টেটৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ল সেই টেটৰ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰায় এটা হিউজ ডিফাৰেঞ্চত 2012 চনৰ পিছত আৰু টেট অনুষ্ঠিত নকৰি 2019 চনত টেট অনুষ্ঠিত কৰাৰ ফলতে আচলতে এই সমস্যাসমূহ আমাৰ বঞ্চিত শিক্ষকসকলৰ সমস্যাসমূহ আচলতে দেখা দিছে টেট-উত্তীৰ্ণ প্ৰাৰ্থীবিলাকৰ আৰু এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে এটা সুপৰিকল্পিত আঁচনি হয়তো আমাৰ প্ৰয়োজন আছে বুলি আমি ভাবোঁ আমাৰ আচলতে এতিয়া এটা তথ্য আছে যে আমি গণসমাৱেশত আমি কথাখিনি আলোচনা কৰিছিলোঁ আলোচনা কৰোঁতে এটা কথা পোহৰলৈ আহিলে যে অসমত এতিয়া কিমান বঞ্চিত প্ৰাৰ্থী আছে আমি আনুমানিক এটা হিচাপ কৰিছিলোঁ প্ৰায় 30,000 পৰা 35,000 শিক্ষক এতিয়া বৰ্তমান খালী হৈ আছে আৰু পদৰ কিমান খালী হৈ আছে শিক্ষক বঞ্চিত প্ৰাৰ্থী অনুসৰি পদ কিমান খালী হৈ আছে এটা ডাঙৰ প্ৰশ্ন কিন্তু তথ্য অনুসৰি 2016 চনৰ পৰা 2019 চনলৈকে যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া হৈ আছিলে সেই শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত বহু হাজাৰ SSA শিক্ষক মানে প্ৰায় মোৰ ওচৰত থকা তথ্য অনুসৰি প্ৰায় 36,000 SSA শিক্ষকক আপোনাৰ ৰেগুলাইজ কৰা হৈ গৈছে বিভিন্ন সময়ত চন অনুসৰিও আছে আপোনাৰ আৰু প্ৰায় 23,000 মান শিক্ষক আপোনাৰ হাইস্কুল আৰু গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰত আপোনাৰ এপইণ্টমেণ্ট দিয়া ব্যৱস্থা হৈছে যাৰ ফলত SSAটো বহুত পোষ্ট খালী হৈ ৰৈ গৈছে কিন্তু সেই SSA পোষ্টখিনি কোনো ধৰণৰ এতিয়া মকৰলৰ ব্যৱস্থা কৰা নাই যদি চৰকাৰে সেই পোষ্টখিনি উলিয়াই দি যদি মকৰলৰ ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে যিসকল বঞ্চিত টেট-উত্তীৰ্ণ প্ৰাৰ্থী আছে তেওঁলোকৰো সমস্যাটো সমাধান হয় লগতে নিবনুৱা সমস্যাৰো সমাধান হ'ব আৰু চৰকাৰী তথ্য অনুসৰিও এটা কথা আছে যে আপোনাৰ যি 17,000 পোষ্ট খালী হৈ আছে বুলি এটা তথ্য দিয়া হৈছে আৰু সেই 17,000 পোষ্টটো যদি চৰকাৰে যদি একেলগে উলিয়াই দিয়া ব্যৱস্থা কৰে তেতিয়াহ'লে টেট-উত্তীৰ্ণ যিসকল প্ৰাৰ্থী আছে সেই সমস্যাসমূহ সমাধান হয় এতিয়া সমস্যা বুলি কোৱাৰ লগে লগে ঢেৰ সমস্যা আহে এতিয়া আপোনালোকে নিজে এটা কথা চিন্তা কৰক যে বহু হাজাৰ শিক্ষক বহু হাজাৰ মানুহৰ কি হৈছে আজি 7-8 বছৰে নতুন কণ্টিনিউৱাছ টেট নপতাৰ ফলতে বয়স গুচি গৈছে বয়সৰ সমস্যাখিনি আছে গতিকে চৰকাৰৰ ওচৰত আমি সেইদিনাখনি গণসমাৱেশত এটা প্ৰস্তাৱ আগবঢ়াইছোঁ যে চৰকাৰে কিবা এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে নেকি যাৰ ফলত বয়স পাৰ হ'বলৈ ধৰা বা বয়স পাৰ হৈ যোৱা মানুহসকলৰ কিবা সুবিধা হয় তাৰ লগতে এতিয়া চৰকাৰে এটা কথা আমাৰ ৰণোজ পেঙু ডাঙৰীয়া শ্ৰদ্ধাৰ ৰণোজ পেঙু ডাঙৰীয়া এটা কথা কৈ থাকে যে আমি মেধা ভিত্তিত আমি নিযুক্তি প্ৰদান কৰিছোঁ কিন্তু মেধাৰ যিটো ভিত্তি মেধাৰ তোলাচনীটো কি হ'ব পাৰে আপোনালোকে সকলোৱে জানে যে 2002 চনৰ এজন হায়াৰ ছেকেণ্ডেৰী পাছ কৰা কেণ্ডিডেট প্ৰাৰ্থী আৰু আজি 2015 চনৰ 18 চনৰ বা 20 চনৰ এজন হায়াৰ ছেকেণ্ডেৰী কেণ্ডিডেটৰ যিটো পাৰ্চেণ্টেজৰ গেপ এই গেপটো এটা বহুত ডাঙৰ হিউজ গেপ গতিকে চৰকাৰে এটা ভিত্তিবৰ্ষ হিচাপে লৈ লওঁ যাতে ডিগ্ৰী এই সমগ্ৰ বিষয়টোত আপোনালোকৰ আমি অপ্ৰাদেশিত শিক্ষকসকলৰ বিষয়ে শুনিছোঁ কিন্তু আপোনালোকৰো যথেষ্ট দাবী আছে মই দেখিছোঁ যে সকলোৱে এডভাৰটাইজমেণ্ট বিচাৰিছে সোনকালে নিযুক্তি দিব লাগে আৰু বহুতৰ বয়স আচলতে হয় এতিয়া এই কথাখিনি আচলতে সুপৰিকল্পিত এটা আঁচনিৰ অভাৱ আচলতে সেই আঁচনিৰ অভাৱৰ ফলতে আচলতে সমস্যাসমূহ হৈছে বুলি আমি আচলতে গণ্য কৰোঁ উদাহৰণস্বৰূপে মই এতিয়া ক'ব বিচাৰিছোঁ যে আমাৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত যি অভাৰলেপিং ব্যৱস্থা হৈছে কিয় অভাৰলেপিং হৈছে এটা ডাঙৰ প্ৰশ্ন যদি চৰকাৰ এটা সুপৰিকল্পিত মানে ব্যৱস্থা থাকিলেহেঁতেন তেতিয়াহ'লে সেই অভাৰলেপিং সমস্যাসমূহ দেখা নগ'লহেঁতেন আমি এনেকুৱা এটা ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব পাৰে নেকি আমি এটা পৰামৰ্শমূলকভাৱে যিহেতু আমি আলোচনা কৰিছোঁ যে যদি এজন প্ৰাৰ্থীৰ বিপৰীতে এটা পদ যদি এজন প্ৰাৰ্থীৰ বিপৰীতে এটা পদৰ ব্যৱস্থা চৰকাৰে বিজ্ঞাপন প্ৰকাশৰ আগতেই যদি কৰি দিয়ে তেনেহ'লে এনেকুৱা ধৰণৰ সমস্যাসমূহ নিযুক্তি ক্ষেত্ৰতো দেখা নিদিব ইয়াৰ পিছতো নিযুক্তি হৈ যোৱাৰ পিছতো যে কাৰোবাৰ চাৰ্টিফিকেট ভুৱা ওলাইছে কাৰোবাৰ ইটো ভুৱা ওলাইছে এইটো ডুপ্লিকেট উলিয়াইছে তেনেধৰণৰ সমস্যা কিছুমানো আমাৰ মাজত দেখা দিয়ে গতিকে এই সমস্যাসমূহ সমাধানৰ কাৰণে চৰকাৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভণিতে এটা সুপৰিকল্পিত আঁচনি প্ৰস্তুত কৰি যদি নিযুক্তি প্ৰদান কৰে তেতিয়াহ'লে এই সমস্যাসমূহ দেখা নিদিয়ে আচলতে শিক্ষা ব্যৱস্থা থকা সমস্যাসমূহ ক্ৰমান্বয়ে চৰকাৰ
সুপৰিকল্পিত আঁচনিৰ জৰিয়তে সমাধানৰ ব্যৱস্থা যদি কৰিব পাৰে তেতিয়াহ'লে শিক্ষকৰ সমস্যাই হওক, যিসকলে শিক্ষকতা কৰি আছে, যিসকল বঞ্চিত টেট উত্তীৰ্ণ প্ৰাৰ্থী আছে তেওঁলোকৰ সমস্যাই হওক, সেই সমস্যাসমূহ সকলো সমাধান হ'ব। মই এতিয়া এটা ডাঙৰ কথা এটা ক'ব বিচাৰিছোঁ যে এটা সময়ত 2017 চনত এটা আঁচনি অনা হৈছিলে যে যিসকল প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নহয় সেই প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলক চৰকাৰে প্ৰশিক্ষণপ্ৰাপ্ত ব্যৱস্থা কৰি আমাৰ NISৰ আণ্ডাৰতে হওক, KKSৰ আণ্ডাৰতে হওক, SCRT আণ্ডাৰতে হওক, ডাইটৰ আণ্ডাৰতে হওক, কি হ'ল DLEDৰ এটা ব্যৱস্থা কৰিছিলে। কিন্তু DLEDৰ সেই যিটো গাইডলাইন আছিলে সেই গাইডলাইনৰ অনুসৰি কিমান সংখ্যক লোকে DLED কৰিছে এটা ডাঙৰ প্ৰশ্ন। 18 চনত এজন ল'ৰা ছোৱালীয়ে হাই ছেকেণ্ডেৰী পাছ কৰিছে আৰু 19 চনত DLEDৰ ডিগ্ৰী তেওঁ লৈছে আৰু তেওঁলোকে নিযুক্তিও পাইছে বহু সংখ্যক শিক্ষক। সেই গাইডলাইনটো অনুসৰি আছিলে যে 2 বছৰ কমচে কম মিনিমাম আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগে, তেওঁলোকৰ অভিজ্ঞতা থাকিব লাগে, অভিজ্ঞতাৰ ভিত্তিত তেওঁলোকক ডাইট ব্যৱস্থা কৰা হৈছিলে। কিন্তু এতিয়া নিউজ পেপাৰবিলাকতে ওলাই থাকে এটা স্পষ্টীকৰণ দিবলগীয়া হৈছে বহু বিদ্যালয়ে যে আমাৰ বিদ্যালয়ে ডাইচ কোড ব্যৱহাৰ কৰি এনেধৰণৰ DLEDৰ ব্যৱস্থা কৰিছে। গতিকে এনেধৰণৰ সমস্যা কিছুমান হৈছে। কিয় সমস্যাবোৰ হৈছে? এই সমস্যাসমূহ আচলতে সুপৰিকল্পিত এটা আঁচনিৰ অভাৱৰ ফলতে হৈছে বুলি আমি ভাবিছোঁ। দ্বিতীয়তে আৰু এটা কথা আমি ক'ব পাৰোঁ যে আমাৰ যিটো শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াত মেধাৰ কথাটো বাৰে বাৰে আহি আছে, মই আগতেও উল্লেখ কৰিছোঁ যে 6 চনত এজন ল'ৰা ছোৱালীয়ে 5 চনত এজন হাই ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰীৰ লগত আজি 16 চনৰ 18 চনত হাই ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰী এজনৰ লগত ফেৰ মাৰিব পৰাটো সম্ভৱেই নহয়। গতিকে চৰকাৰে এনেধৰণৰ এটা ব্যৱস্থা কৰিব পাৰে নেকি যে ভিত্তিবৰ্ষ হিচাপে যদি লৈ লয়, কাৰণ আমাৰ শিক্ষা ব্যৱস্থাটো সময় অনুসৰি নমনীয় কৰা হৈছে। 13 চনত আৰু 14 চনত এটা শিক্ষা ব্যৱস্থা নমনীয়কৰণ কৰি পিনি এনেধৰণৰ এটা ব্যৱস্থা লোৱা হৈছিল যে চেণ্ট্ৰেল বিদ্যালয়সমূহৰ লগত বা CBSE বিদ্যালয়ৰ লগত ফেৰ মাৰিব পৰাকৈ আমাৰ নাম্বাৰ মূল্যায়নৰ ব্যৱস্থাটো অলপমান সৰলীকৰণ কৰা হৈছিল, যাৰ ফলস্বৰূপে দিনক দিনে আপোনাৰ পাৰ্চেণ্টেজৰ দুটপা বাঢ়ি গৈ আছে। গতিকে সেই ব্যৱস্থাটোৰ ফলতো আমি বহু ছাত্ৰ ছাত্ৰী কি হৈছে বঞ্চিত হৈ গৈ আছে। গতিকে